নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই দেৱজিত বৰা আপোনালোকক মোৰ ইউটিউব চেনেল হেল্পাৰ দেৱজিতলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ আৰু জবৰদস্ত ভিডিঅ' লৈছোঁ। আৰু আজি এই ভিডিঅ'টোৰ সহায়ত আমি জানিবলৈ চেষ্টা কৰিম এক্সিয়ম 4 মিছন কি হয়, পৃথিৱীৰ পৰা মহাকাশলৈ কেনেকৈ যাব পাৰে, তাত গৈ কি হয় আৰু তাত কি হয় এই সম্পৰ্কে জানিম। আৰু ইয়াৰ উপৰি তাৰ পৰা ঘূৰিয়ে হয় তাত গৈ কিয় গৈছিল, কোনে পঠাইছিল, এইবিলাক সম্পৰ্কে আমি আজি আলোচনা কৰিবলৈ গৈ আছোঁ। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট থাকিলে, আপোনালোকৰ যদি আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ সৈতে এটি ভিডিঅ' ক্লিপ দেখাব বিচাৰিছোঁ, য'ত ভিডিঅ' ক্লিপটোত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইণ্টাৰনেশ্যনেল স্পেচ চমুকৈ ISSত থকা শুভাংশু শুক্লা দেৱৰ সৈতে কিনো কথা পাতিছিলে সেই সম্পৰ্কে আমি এই ভিডিঅ'ৰ ক্লিপটোত জানিব বিচাৰিম। তাৰপিছত আমি আমাৰ আলোচনাটো আগবঢ়াই নিম। रियल सिचुएशन में है, सच में अंतरिक्ष में है, वहां की परिस्थितियां कितनी अलग हैं, कैसे एडप्ट कर रहे हैं। यहाँ पे तो सब कुछ ही अलग है प्रधानमंत्री जी। ट्रेनिंग की हमने पिछले पूरे 1 साल में, सारे सिस्टम्स के बारे में मुझे पता था, सारे प्रोसेस के बारे में मुझे पता था, एक्सपेरिमेंट्स के बारे में मुझे पता था, लेकिन यहाँ आते ही सडनली सब चेंज हो गया। बिकॉज हमारे शरीर को ग्रेविटी में रहने की इतनी आदत हो जाती है कि हर एक चीज़ उससे डिसाइड होती है। पर यहाँ आने के बाद चूंकि ग्रेविटी माइक्रो ग्रेविटी है, एब्सेंट है, तो छोटी छोटी चीज़ें भी बहुत मुश्किल हो जाती हैं। अभी आपसे बात करते वक्त मैंने अपने पैरों को बांध रखा है, नहीं तो मैं ऊपर चला जाऊंगा। माइक को भी जैसे छोटी चीज़ें हैं, इसको छोड़ भी दूं तो भी ये ऐसे फ्लोट करता रहता है। शुभांशु, नमस्कार। आप आज मातृभूमि से, नमस्कार। भारत भूमि से सबसे दूर है, लेकिन भारतवासियों के दिलों के सबसे करीब है। आप जो गाजर का हलवा ले गए हैं, क्या उसे अपने साथियों को खिलाया? अभी आप पृथ्वी के किस भाग के ऊपर से गुजर रहे होंगे? जी प्रधानमंत्री जी, इस समय तो मेरे पास ये इन्फॉर्मेशन उपलब्ध नहीं है, लेकिन थोड़ी देर पहले मैं खिड़की से, विंडो से बाहर देख रहा था तो हम लोग हवाई के ऊपर से गुजर रहे थे। इस परिक्रमा में, इस तेज गति में, जिस हम इस समय करीब 28,000 किलोमीटर प्रति घंटे की रफ्तार से चल रहे हैं, आपसे बात करते वक्त। धन्यवाद प्रधानमंत्री। शुभ, आप दूर अंतरिक्ष में है, जहां ग्रेविटी ना के बराबर है। अंतरिक्ष में भारत का परचम लहराने के लिए मैं आपको हार्दिक बधाई और शुभकामनाएं देता हूं। এতিয়া আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে যে শুভাংশু শুক্লা দেৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ কথা পাতি আছে। তাত তেওঁ বিভিন্ন ধৰণৰ আমাৰ এক্সপেৰিয়েঞ্চৰ কথা তেওঁ শ্বেয়াৰ কৰিছে। আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে তেখেতক বহুত কিছুমান কথা সুধিবলৈ, জানিবলৈ আমাৰ দেশৰ সকলো জনতাক জনাইছে। এতিয়া আমি ক'ব খুজিম যে তেওঁ স্পেচ ষ্টেচন কেনেকৈ পালেগৈ। তাৰ উত্তৰত আমি ক'ব পাৰোঁ যে আচলতে এটা কণ্টেক্সট ল'ব লাগিব। আমি কণ্টেক্সটো হৈছে যে আমেৰিকাস্থিত এলন মাস্কৰ কোম্পানী স্পেচ এক্স আৰু নাছা, এই দুটাৰ কলাবৰেশ্যনত এটা মিছন হৈছে এক্সিয়ম 4। এই মিছনৰ অধীনত আমাৰ ভাৰতবৰ্ষৰ লগতে আমেৰিকা, পলেণ্ড আৰু হাংগৰী, এই 4খন দেশৰ প্ৰতিখন দেশৰ একোজনকৈ মহাকাশচাৰী এই মিছনৰ বাবে বাছনিকৃত হৈ তেওঁলোক মহাকাশলৈ ইতিমধ্যে গৈ আহিল। এতিয়া এক্সিয়ম 4 মিছনৰ সম্পৰ্কে আমি গম পালোঁ যে এতিয়া হৈছে এক্সিয়ম 4 মিছনৰ কাৰণে তেওঁলোকে প্ৰায় 14 দিনৰ কাৰণে গৈছিল। আৰু তেওঁলোকে এতিয়া আমি আৰু এটা কথা আমি জানিব পাৰোঁ যে স্পেচ চমুকৈ ISS মানে কি। ISS মানে হৈছে অন্য বেলেগ একো নহয়, আমাৰ পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত যিটো আমাৰ এৰিয়া আছে পৃথিৱীৰ পৰা, অৰ্থাৎ মই তাৰ কাৰণে আপোনালোকক এই পৃথিৱীখন লৈ লৈছোঁ। এই পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত থকা এক বৈজ্ঞানিক লেবৰেটৰী, য'ত বিজ্ঞানীসকলে পৃথিৱী আৰু মহাকাশৰ সম্পৰ্কে গৱেষণা অব্যাহত ৰাখে। এয়াই হৈছে ISS চমুকৈ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। এতিয়া আমি গম পালোঁ যে তেখেতে কেনেকৈ এই মিছনৰ বাবে গ'ল আৰু তেওঁলোকে আমাৰ শুভাংশু শুক্লাদেৱে কেনেকৈ মহাকাশ পালেগৈ। এতিয়া আমি আলোচনাটো কেইটামান প্ৰশ্নৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰোঁ। শুভাংশু শুক্লাদেৱক কোনে পঠাইছিল?
ইয়াৰ ওপৰত আমি ক'ব পাৰোঁ যে আচলতে এটা আমি তাৰ কাৰণে এটা কনটেক্সট ল'ব লাগিব। কনটেক্সটটো হৈছে যে ভাৰতবৰ্ষই 2026 বৰ্ষত গগনযান নামৰ এখন মিছন লঞ্চ কৰিব। এই মিছনৰ সহায়ত মহাকাশলৈ 4জন মহাকাশচাৰী প্ৰেৰণ কৰিব। তাৰ কাৰণে এই 4জন মহাকাশচাৰীক ইতিমধ্যে ৰাছিয়াৰ ৰছকসমছ নামৰ যিটোত আমাৰ স্পেচ ট্ৰেইনিং চেণ্টাৰ আছে তাৰ পৰা ইতিমধ্যে ট্ৰেইনিং সম্পন্ন কৰি ভাৰতবৰ্ষ আমাৰ এতিয়া দেশত তেওঁলোক আছে। তেওঁলোকে ভাৰতবৰ্ষতো বিভিন্ন ধৰণৰ ট্ৰেইনিং লৈ আছে। সেই 4জন ট্ৰেইনিং লোৱাৰ ভিতৰৰ এজন হৈছে শুভাংশু শুক্লা। তেখেতে এই স্পেচএক্সৰ আৰু স্পেচএক্সৰ আৰু নাছাৰ কলাবৰেশ্যনৰ বাবে এক্সাম ফৰ মিছনলৈ তেওঁ যাবলৈ প্ৰায় ভাৰতবৰ্ষে 550 কোটি টকা তেখেতৰ বাবে ব্যয় কৰিছে। প্ৰায় 550 কোটি টকা তেখেতৰ বাবে ব্যয় কৰি এটা চিট তেখেতৰ বাবে পঠাইছে। আচলতে ইয়াৰ পঠোৱা কাৰণকেইটা আমি জানিম। আমি পৰৱৰ্তী কুৱেশ্যনটোত আমি ইয়াৰ উত্তৰটো বিচাৰিম। এতিয়া আমি গম পালোঁ যে শুভাংশু দেৱক আমাৰ ভাৰতবৰ্ষই এই এক্সাম ফৰ মিছনত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ পঠাইছিল। এতিয়া আমি দ্বিতীয় প্ৰশ্নটো লৈছোঁ, তেওঁ কেনেকৈ আইচিছ পাইছিলগৈ? ইয়াৰ উত্তৰত আমি ক'ব লাগিব যে আচলতে আমি এটা অলপ চাইণ্টিফিক ধৰণে কথাখিনি অলপ চাব বিচাৰোঁ, কিন্তু মই সহজ কৰিবলৈ যত্ন কৰিম। এতিয়া আমি যেনেকৈ এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ আমি বিভিন্ন ধৰণৰ বাছ, ট্ৰেইন, ফ্লাইট আদি ব্যৱহাৰ কৰোঁ, বাইচাইকেল, মটৰ এইবিলাকো ব্যৱহাৰ কৰোঁ। কিন্তু এতিয়া যে মই কৈছোঁ পৃথিৱীৰ পৰা স্পেচ ষ্টেচনলৈ যাবলৈ কি ধৰণৰ ব্যৱহাৰ কৰা হয় বা কি ধৰণৰ যান ব্যৱহাৰ কৰা হয়, তাৰ কাৰণে আমি যানটো ব্যৱহাৰ কৰা হৈছে ৰকেটৰ সহায়ত আমি তালৈ যাব পাৰোঁ। এতিয়া আমি ৰকেটৰ ব্যৱহাৰ প্ৰয়োগ কৰা হয়। এতিয়া আমাৰ যিটো এক্সাম ফৰ মিছনৰ বাবে তেওঁলোকে যিটো ৰকেট ব্যৱহাৰ কৰিছে, এইটো হৈছে ৰকেটটো আপোনালোকে চাই লওক। ইয়াৰ যিটো তলৰ অংশটো হৈছে ৰকেটটো দুইটা ধৰণে ভাগ কৰিব পাৰি। ইয়াৰ তলৰ অংশ হৈছে আমি পাৱাৰ ছাপ্লাইৰ কাৰণে ব্যৱহাৰ কৰা অংশ। ইয়াৰ ওপৰৰ যিটো দুটা মডেল আচলতে, এই যিটো তলৰ মডেল আপোনালোকে দেখিব হৈছে সেইটো ফেলকন 9 বুলি কোৱা হয়। ইয়াত পাৱাৰ ছাপ্লাইৰ কাৰণে ব্যৱহাৰ কৰা হয়, যিটো পৃথিৱীৰ পৰা ওপৰলৈ যাবলৈ হয় এই যিটো আমাক পাৱাৰ লাগে সেই পাৱাৰটো এই ফেলকন 9ৰ এক্সাম ফৰ মিছনত ফেলকন 9এ দিছিল। ইয়াৰ যিটো ওপৰৰ অংশ দেখিছে এই ওপৰৰ অংশটো হৈছে ক্ৰিউ মডিউলটোত বৈজ্ঞানিকসকল বহি যায় আৰু তাৰ লগতে থাকে তাৰ যিটো অন্যান্য বুষ্টাৰখিনি তাতে সংযুক্ত হৈ থাকে। তলৰ যিটো অংশ দেখিছে তাত পাৱাৰ ছাপ্লাইৰ কাৰণে আমি 3 ধৰণৰ পাৱাৰ ছাপ্লাই ব্যৱহাৰ কৰা হয়। যেনে ধৰক এটা হৈছে ছলিড, লিকুইড আৰু ক্ৰায়োজেনিক। এই 3টা ধৰণৰ পাৱাৰ ছাপ্লাইৰ কাৰণে ব্যৱহাৰ কৰা হয়। যেতিয়া এইকেইটা সহায়ত তেওঁলোকে এই আমাৰ পৃথিৱীৰ পৰা মহাকাশলৈ যাব পাৰে, অৰ্থাৎ ৰকেটৰ সহায়ত এই গোটেই প্ৰচেছটোক ৰকেট বুলি কোৱা হয়। ৰকেটৰ সহায়ত পৃথিৱীৰ পৰা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বা অন্যান্য যেনে মংগল গ্ৰহ, বুধ গ্ৰহ বা অন্যান্য আৰু ধৰক আপোনালোকৰ চন্দ্ৰলৈ যিটো আমাৰ চন্দ্ৰযান গৈছিল আৰু ইতিমধ্যে যিটো এপ'ল' আৰু অন্যান্য তেনেকুৱা ধৰণৰ মিছনবিলাক পঠিওৱা হয় সম্পূৰ্ণ ৰকেটৰ সহায়ত পঠিওৱা হয়। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব পাৰে যে আৰু এটা ইয়াৰ লগতে সংগতি থকা এটা প্ৰশ্ন আমাৰ মনলৈ আহিব পাৰে যে এই পৃথিৱীৰ পৰা ডাইৰেক্ট ৰকেটৰ সহায়ত ডাইৰেক্ট চিধাকৈ স্পেচ ষ্টেচন পায়গৈ নেকি? এইটো নহয়। আচলতে মই আপোনালোকক অকণমান সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যে যেতিয়া ৰকেটটো যেতিয়া লঞ্চ কৰি দিয়া হয়, ৰকেটটো লঞ্চ কৰি দিয়াৰ পিছতে প্ৰায় 2 মিনিটমানৰ পিছত যেতিয়া ৰকেট লঞ্চ হ'ল 2 মিনিটমানৰ পিছত আমাৰ ৰকেটটো তাৰ যিটো আপোনালোকে দেখিবলৈ পাইছিল যিটো আমাৰ বুষ্টাৰ আছিলে বা যিটো ফিউল আছিলে, ফিউলৰ কাৰণে যিটো ব্যৱহাৰ কৰা হৈছিলে সেই অংশটো যিটো আমাৰ বায়ুমণ্ডল পাৰ হৈ পৃথিৱীত এটা বায়ুমণ্ডল লেয়াৰ থাকে যাৰ সহায়ত আমি উশাহ নিশাহ ল'ব পাৰোঁ আৰু আমাৰ পৃথিৱীখন আমি ছেফলি থাকিব পাৰিছোঁ। সেই বায়ুমণ্ডল পাৰ হোৱাৰ পিছতে আমাৰ সেই যিকোনো ৰকেট হয় ইয়াত পৃথিৱীক ৰটেট কৰে। পৃথিৱীত যেতিয়া
ৰটেট কৰি থাকে, ৰটেট কৰি এটা মুহূৰ্তত ই স্পেচ ষ্টেচন পায়গৈ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ৰকেট চিধাই গৈ পিনে স্পেচ ষ্টেচন বা অন্যান্য বিভিন্ন গ্ৰহ নাপায়গৈ। তাৰ কাৰণে প্ৰথমতে তেওঁ ইয়াৰ পৰা ওলাই গৈ ৰটেট কৰে পৃথিৱীক, ৰটেট কৰি তাৰ কোনোবা এটা পৰ্যায়ত গৈ পেলাই যিটো গন্তব্যস্থান পায়গৈ। এতিয়া আমি তাত যেতিয়া পায়গৈ, তাত যিটো আমাৰ স্পেচ ষ্টেচন ইতিমধ্যে তাত আছে 2012 চনৰ পৰা, তাৰ আগৰ পৰাও আছে, কিন্তু 2012 চনৰ পৰা আমাৰ মানে এটা অত্যাধুনিক স্পেচ ষ্টেচন লাভ কৰিছিলোঁ। তাত যিটো আমাৰ পৃথিৱীক কেন্দ্ৰ কৰি স্পেচ ষ্টেচনটো ঘূৰি আছে, ঘণ্টাত 28,000 কিলোমিটাৰ গতিত ঘূৰি আছে এইটো। এতিয়া আমি উত্তৰটো পালোঁ যে আমাৰ মহাকাশচাৰী শুভাংশু শুক্লাদেৱ কেনেকৈ মহাকাশত স্পেচ ষ্টেচন পাইছিলগৈ। এতিয়া আমি তাৰ পৰৱৰ্তী কুৱেশ্যনটো লৈছোঁ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে আমাৰ পৃথিৱী আৰু স্পেচ ষ্টেচনৰ মাজত যিটো বাতাৱৰণ একে হয়নে? একদম নহয়, বহুত পাৰ্থক্য আছে। যে আমি পৃথিৱী যেনেধৰণে থাকোঁ, আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ফলতহে আমি থিয় হৈ থাকিব পাৰোঁ, বা বিভিন্ন বস্তু আমাৰ নিজৰ গন্তব্যস্থানত থাকে, য'ত ৰখা হয় তাতে থাকে। কিন্তু যেতিয়া আমি মহাকাশলৈ যোৱা হয়, মহাকাশত থকা হয়, তাত একো বস্তু যিহেতু তাত জিৰ' গ্ৰেভিটি বুলি কোৱা হয়, বা জিৰ' গ্ৰেভিটি একচুৱেলি নাই বুলিবই পাৰি, কিন্তু যিকণ আছে তাক আমি মাইক্ৰ' গ্ৰেভিটি আছে বুলি ক'ব পাৰোঁ। মাইক্ৰ' গ্ৰেভিটিত আছে তাত। আৰু এই আমি তাত মাইক্ৰ' গ্ৰেভিটি বা জিৰ' গ্ৰেভিটি থকাৰ কাৰণে আমি তাত যিটো একেধৰণৰ বস্তু এটা স্থিৰ হৈ নাথাকে, অৰ্থাৎ কপাহৰ দৰে এনেধৰণে উৰি থাকে বস্তুবিলাক। সেইটো হ'ল এটা প্ৰক্ৰিয়া বা অৱস্থা। আৰু বাকী যিটো আমাৰ খোৱা লোৱা, উশাহ নিশাহ লোৱা, আমাৰ যিটো ৱেষ্টেজ, আমাৰ যিটো মেটেৰিয়েল আমাৰ দেহৰ পৰা নিৰ্গত হয়, সেইবিলাকো সম্পূৰ্ণ প্ৰক্ৰিয়াটো বেলেগ বেলেগ হয়। এতিয়া আমি উত্তৰটো পালোঁনে যে মহাকাশত থকা যিটো অৱস্থা আৰু পৃথিৱীৰ অৱস্থা সম্পূৰ্ণ বেলেগ বেলেগ হয়। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব পাৰে যে ইমান টকা খৰচ কৰি পেলাই ভাৰতবৰ্ষই বা অন্যান্য দেশসমূহে কিয় তালৈ ইমান তেওঁলোকক পঠোৱা হয়? ইয়াৰ উত্তৰটো একেবাৰে চিম্পল কথা হ'ল, তালৈ পঠোৱাৰ কাৰণ হ'ল যিবিলাক আমাৰ গৱেষণা বা ৰিচাৰ্চ, এইবিলাক আমাৰ পৃথিৱীতে থাকি কৰাটো সম্ভৱপৰ নহয়। তাৰ কাৰণে তেওঁলোকে যিটো আমাৰ পৃথিৱীৰ পৰা 400 কিলোমিটাৰ দূৰত্বত থকা যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, তাত গৈ পেলাই তেওঁলোকে মহাকাশৰ বিষয়ে তেওঁলোকে গৱেষণা কৰাৰ উপৰিও পৃথিৱী সম্পৰ্কে তেওঁলোকে গৱেষণা কৰে। ইয়াৰ উপৰিও আমাৰ পৃথিৱী মানৱ কল্যাণৰ হেতু বিভিন্ন বিষয় যেনে স্বাস্থ্য, শিক্ষা, যিটো আমাৰ আৰু কমিউনিকেশ্যনছ আৰু কমাৰ্চ আৰু এগ্ৰিকালচাৰ, এই সম্পৰ্কে বিভিন্ন ধৰণৰ তেওঁলোকে গৱেষণা অব্যাহত ৰাখে বা কৰে। এতিয়া তাৰ উপৰি আটাইতকৈ আমাৰ বৰ্তমান ট্ৰেণ্ডিঙত থকা এটা বস্তু হৈছে স্পেচ টুৰিজিম। ইয়াৰ কাৰণেও তেওঁলোকক ইমান টকা খৰচ কৰিবলৈ পঠোৱা হৈছিল। এতিয়া আমি উত্তৰখিনি পালোঁৱেই। এতিয়া আমি যিকেইটা আগতে প্ৰশ্ন লৈছোঁ যে তেওঁলোকে কেনেকৈ গ'ল, তাৰ কি উদ্দেশ্য গ'ল, কিমান টকা খৰচ কৰি গ'ল, কি প্ৰক্ৰিয়া থৈ দি গ'ল, এইকেইটা কথা গম পালোঁ। এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে তেওঁলোকে এতিয়া ঘূৰি আহিব কেনেকৈ? স্পেচ ষ্টেচন পালেগৈ, এতিয়াতো ঘূৰি আহিব লাগিব। তেওঁলোকতো 14 দিনৰ কাৰণেহে গৈছিল। এই এক্সিয়ম 4 মিছনত থকা 4জন মহাকাশচাৰী ঘূৰি অহা প্ৰক্ৰিয়াটো কেনেকুৱা? এই প্ৰক্ৰিয়াটো যোৱাৰ যিটো প্ৰক্ৰিয়া আছিলে, তাৰ অহা প্ৰক্ৰিয়াটো অলপ চিমিলাৰ ধৰণৰ হয়। যেতিয়া আমাৰ স্পেচ ষ্টেচনটো ঘূৰি থাকিব, তাৰ পৰা লাহে লাহে আমাৰ যিটো ক্ৰিউ মডিউল আছিলে, সেই মডিউলটো লাহে লাহে অলপ পৃথক হ'ব। পৃথক হৈ তাত থকা যিটো বুষ্টাৰ লাগি আছিলে, সেই বুষ্টাৰ লগে লগে ফায়াৰ হ'ব। বুষ্টাৰটো ফায়াৰ হোৱাৰ লগে লগে আমাৰ তাৰ পৰা যিটো স্পেচ ষ্টেচনৰ পৰা অলপ পৃথক হৈ আহি থাকিব। পৃথক হৈ লাহে লাহে তেওঁ যিটো নিজৰ এটা ৰটেট কৰিব, নিজৰ কক্ষপথত থাকিব, কক্ষপথৰ পৰা লাহে লাহে আঁতৰি আহি আমাৰ বায়ুমণ্ডলৰ আমাৰ যিটো পৃথিৱীমুখী হ'ব সেইটো ক্ৰিউ মডিউলটো। তাৰপৰা লাহে লাহে আহি যেতিয়া আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ আগে তাত যিটো বুষ্টাৰ লাগিছিলে, বুষ্টাৰটো লাহেকৈ
আঁতৰি পেলাই গুচি যাব। আৰু যিটো কিউ মডেল, সেই কিউ মডেলটোৱে আমাৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে আমি এটা তাক জুইকুৰা নচৰে দেখা পাওঁ। আমাৰ বায়ুমণ্ডলত থকা যিকোনো বস্তু যেতিয়া ধূমকেতু হওক অন্যান্য যিবিলাক গ্ৰহৰ বস্তু আহে, এই বায়ুমণ্ডলত পৰি পেলাই আমাৰ পৃথিৱীৰ বাকী অংশটো ধ্বংস হৈ যায়। কিন্তু আমাৰ কিউ মডেলটো তেনেহ'লে কিয় ধ্বংস নহ'ল? তাত আচলতে আমাৰ হিট শ্বীল্ড লগাই থোৱা থাকে। সেই হিট শ্বীল্ডে আমাৰ বায়ুমণ্ডলত থকা প্ৰায় 1600 ডিগ্ৰী তাপমাত্ৰা সহ্য কৰিব পৰা আমাৰ এই টেকন'লজি ব্যৱহাৰ কৰা হয়, এই হিট শ্বীল্ডত লগোৱা হয়। তাৰ কাৰণে পৃথিৱীত তেওঁলোকে ঘূৰি অহা যিটো আমাৰ কিউ মডিউল আছিলে, সেই মডিউলটো জ্বলি নাযায়। তাৰপিছত যেতিয়া আমাৰ বায়ুমণ্ডলৰ মাজেদি আহি যেতিয়া আমাৰ পৃথিৱী পৃষ্ঠ পাৱাৰ আগে আগে তাত আমাৰ বিভিন্ন ধৰণৰ আপোনালোকে দেখিবলৈ পায় যে ছাতি সদৃশ আপোনালোকে দেখিবলৈ পাইছে, সেইকেইটা লগাই থোৱা থাকে। মই একজেক্টলি পাহৰিছোঁ নামকেইটা। মই সেই ছাতিকেইটা জ্বলাৰ লগে লগে লাহে লাহে য'ত আমি তাক অৱতৰণ কৰাব বিচাৰোঁ, তাত আচলতে সাগৰ পৃষ্ঠ হয়। সাগৰ পৃষ্ঠত তেওঁলোকে পেলাই দিয়া থাকে। তাৰপিছতে আমাৰ য'ৰ পৰা পঠাই টীম থাকে, তেওঁলোকে জাহাজৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰে। এতিয়া আমি তেওঁলোক কেনেকৈ গ'ল, কি হ'ল, এইবিলাকৰ সম্পৰ্কে আমি উত্তৰবিলাক পালোঁ, আমি বুজি পালোঁ। এতিয়া আমি ভাৰতলৈ ঘূৰি আহোঁ। আচলতে আমাৰ যিটো তেখেতক যে শুভাংশু শুক্লাদেৱক এক্সাম 4 মিছনত কিয় পঠোৱা হ'ল, আমিতো ইয়াৰ উত্তৰখিনি পালোৱেই। তাৰপিছতো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই আমাৰ তেখেতে যে প্ৰথমবাৰৰ কাৰণে আমাৰ ভাৰতৰ হৈ পেলাই স্পেচ ষ্টেচনলৈ গ'ল, তাৰ পৰা ঘূৰি আহি তেওঁ যিবিলাক অভিজ্ঞতা লাভ কৰিলে, এই অভিজ্ঞতাসমূহ আমাৰ গগনযান মিছনত তেওঁ আহিবলগীয়া দিনবিলাকত যিটো গগনযান মিছন লঞ্চ হ'ব, সেই লঞ্চত তেওঁ ব্যৱহাৰ কৰিব। তেওঁ যিটো এক্সপেৰিয়েঞ্চ পাৰ্চন হৈ গ'ল, তেওঁ তাৰ যিখিনি এক্সপেৰিয়েঞ্চ আমাক বহু ধৰণে সহায় কৰিব আমাক। আৰু এই আমাৰ গগনযান মিছন, চন্দ্ৰযান যিটো মুন লেণ্ডিং আমাৰ যিটো আশা আছে, যিটো আমি ভিজন আছে, আমাৰ মিছন আছে, সেই মিছনত আমি সফলতা লাভ কৰিলে নিশ্চয় সক্ষম হয়। ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ মিছন আমাৰ ইতিমধ্যে তৈয়াৰ কৰি থোৱা আছে। আমাৰ ভাৰতবৰ্ষই এই গগনযান মিছনটো সম্পূৰ্ণ ভাৰতৰ প্ৰযুক্তিৰে নিৰ্মিত হ'বলৈ গৈ আছে। সেয়েহেতু অলপ আমাৰ পিছুৱাই গৈ আছে। এইটো এটা আটাইতকৈ ডাঙৰ প্ৰক্ৰিয়া হয়। নিজৰ প্ৰযুক্তিৰ সহায়ত আমাৰ ভাৰতে এইবাৰ 2037 বৰ্ষত আমাৰ ভাৰতৰ নিজা স্পেচ ষ্টেচন থাকিব। এতিয়ালৈকে পৃথিৱীত কেৱল ৰাছিয়া, চাইনা আৰু USA বাহিৰে বেলেগৰ কাৰো স্পেচ ষ্টেচন নাই। কিন্তু আমাৰ ভাৰতবৰ্ষৰ 2037ত আমাৰ ভাৰতবৰ্ষৰ নিজা স্পেচ ষ্টেচন হ'ব। আৰু আমাৰ ভাৰতৰ চন্দ্ৰত আমাৰ বৈজ্ঞানিক অৱতৰণ কৰিব। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ মিছন ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে। শুক্ৰযান উপৰি আদিত্য এল1 ইতিমধ্যে গৈছে। আৰু আপোনালোকক জনাই থৈছে চন্দ্ৰযান 3 যিটো আমাৰ হিষ্টৰিকেল ছাকচেছফুল, এইটো আপোনালোকে জানে যে চন্দ্ৰপৃষ্ঠ যদি আমি এইটোক আমি যদি চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱত লেণ্ডিং কৰা ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ প্ৰথম দেশ। ইয়াৰ পৰা আমি অনুমান হ'ব পাৰোঁ যে আমি দেখিব পাইছোঁ যে ভাৰতে টেকন'লজিৰ ক্ষেত্ৰত কিমান দূৰ আগুৱাই গৈছে। আৰু ভৱিষ্যতে ভাৰতে যে পৃথিৱীৰ এখন আগশাৰীৰ টেকন'লজিকেল দেশ হ'ব, আমি সেইটোক এতিয়াই অনুমান কৰিব পাৰোঁ। যিটো গতিৰ হাৰত আমাৰ ভাৰতে টেকন'লজিকেলি ডেভেলপ হৈ গৈ আছে, তাৰ সুদূৰ ভৱিষ্যত আমাৰ 2047ত যিটো বিকশিত ভাৰত, এই লক্ষ্যত উপনীত কৰাত ই নিশ্চয়কৈ সহায় কৰিব। তৎসত্ত্বেও আমাৰ কিন্তু এনেকুৱা ধৰণৰ মিছনবিলাকত আমাৰ বিভিন্ন ধৰণৰ চেলেঞ্জেছ নথকা নহয়। চেলেঞ্জেছবিলাক ধৰি লওক আপোনাৰ বহুত খৰচী হয়। আপোনালোকক ক'লোৱে যে 550 কোটি টকা শুভাংশু শুক্লাৰ নামত খৰচ কৰা হৈছে ভাৰতে। ইয়াৰ উপৰি এটা বহুত অসুৰক্ষিত আৰু বহুত ৰিস্কি হয়। সেয়াৰো আমাৰ কাৰণে এটা চেলেঞ্জেই হয় বা প্ৰত্যাহ্বানেই হয়। ইয়াৰ উপৰিও আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান সময়ত পৰিৱেশ প্ৰদূষণ। বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন দেশে প্ৰায় ৰকেট লঞ্চ কৰি আছে। এই ৰকেট লঞ্চৰ সহায়তেও আমাৰ পৃথিৱীৰ বায়ুমণ্ডল খুবেই প্ৰদূষিত হৈছে।
জীৱকুলৰ অনিষ্ট সাধন হৈছে, আমাৰ মানৱ জাতিৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কঢ়িয়াই আহিছে। এইবিলাক আমাৰ চেলেঞ্জেছ আছে, তৎসত্বেও কিন্তু আমি এইবিলাক চেলেঞ্জক আমি সমাধান কৰিব লাগিব আৰু ভৱিষ্যতৰ বাবে আমি আগুৱাই যাব লাগিব। ভাৰতবৰ্ষক আমি বিকশিত কৰা দায়িত্ব কিন্তু আমাৰেই। তেনেহ'লে আজি আমি ভিডিঅ'টোৰ যোগেদি আমি বিভিন্ন ধৰণৰ কথা আলোচনা কৰিলোঁ। মই ভাবিছোঁ যে আপোনালোকে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হ'ব পাৰিছে। যদিহে উপকৃত হ'ব পাৰিছে তেনেহ'লে মোক কমেণ্ট কৰক ভিডিঅ'টো কেনেকুৱা পাইছে, আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু প্ৰথমবাৰৰ কাৰণে যদি আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু লগৰ বন্ধুৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।